নমস্কাৰ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটি কবিতা লিখি উলিয়াইছোঁ। মই আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম বন্ধুলৈ মুকলি চিঠি। প্ৰাণপ্ৰিয় বন্ধু মোৰ, গছপুলিবোৰ কৰিলানে ৰোপণ? কিনো কৰিলা আজি? কোৱাচোন তোমাৰ কৰ্মৰ মূল্যাংকন। দেখিছানে ধৰিত্ৰীয়ে তোমালৈ আশীৰ্বাদ চাই। অবাবত কিয়নো কটাবা সময়? তোমাৰ কৰ্মৰাজিয়ে কৰিব পাৰে বিশ্ব বিজয়। তুমিতো নাজানা, নুবুজা তোমাৰ শক্তি কিমান। দেখিছানে সিহঁতে সকলো কৰিলে উদক। সেউজী ধৰণীৰ শ্যামলী বস্ত্ৰখন নিদিবা আঁতৰাই। জননীৰ চকু পানী তুমি জানো দেখিছা? কৰিছানে অনুভৱ কেতিয়াবা? গছপুলিবোৰ কৰিছানে সংৰক্ষণ? দূষিত বায়ুৰ কবলত আলাই আঠনি, সন্তানৰ ৰোগ ব্যাধি, ইয়াৰ বাবে বাৰু কোন দায়ী? ভৱিষ্যতৰ বাবে কিনো কৰিলা? কি দিবা উত্তৰ? পাহাৰৰ বুকুত সুউচ্চ অট্টালিকাই হাঁহিছে, ইণ্ডাষ্ট্ৰী কল কাৰখানাই কৰিছে আস্ফালন। এছামে আকৌ গৰ্বতে ওফন্দি থাকে। হাবি বননি ভাঙি কাটি ছিঙি সিহঁতে কৰিলে লণ্ড ভণ্ড। বিল্ডিংবোৰে বাৰু পাৰিবনে আনি দিব মুক্ত বায়ু জল? কয়লা পৰা ধোঁৱাবোৰে আকাশখন ছানি ধৰিলে, কলা বৰষুণৰ সৃষ্টি হ'ল। এৰাও সিহঁতে সকলো কৰিলে নষ্ট, জলধাৰাও কৰিলে বিনষ্ট। কলা পানী বিষাক্ত গেছ কিমান সহিবা? নদ নদীত মৃত জন্তু আৰু জাবৰ জোথৰ পচা দুৰ্গন্ধ। বায়ুমণ্ডল দূষিত বাৰু কৰিলে কোনে? কোনে দিব উত্তৰ? মানৱতা বিষৰ যি দস্যু দানৱৰ উপনীত হ'ল এছাম মানৱৰূপী শয়তান। তুমি যদি সৃষ্টি কৰিব নোৱাৰা, কি অধিকাৰ আছে বাৰু ধ্বংস কৰিবৰ? ধ্বংসযোগ্য নালাগে, লাগে সৃষ্টি, লাগে শান্তি। জ্ঞানৰ পোহৰৰ সন্ধানত আহা আগুৱাই, সংৰক্ষিত কৰা বনাঞ্চল। ধন্যবাদ।